টিহুত বাকমুক্তি মঞ্চস্থ। টিহু সাংস্কৃতিক কলা পৰিষদৰ উদ্যোগত মঙলবাৰে নিশা এছলে ডিউক্সৰ দি ডাম ৱাইফ অৱ শ্বিপছাইড নামৰ ইংৰাজী গল্পৰ টিহু মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত শৈলেন্দ্ৰ প্ৰসাদ মেধিৰ অসমীয়া নাট্যৰূপ বাকমুক্তি টিহুৰ ৰাস আৰু দুৰ্গা মন্দিৰ প্ৰাংগণত মঞ্চস্থ হয়। নাটকখন মঞ্চস্থ কৰাৰ আগমুহূৰ্তত কাৰ্যকৰী সভাপতি অজিত কুমাৰ শৰ্মাই আধৰুৱা অনুষ্ঠানত নাটখনৰ ৰচক প্ৰয়াত শৈলেন্দ্ৰ প্ৰসাদ মেধি, প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মা আৰু প্ৰয়াত নিতুল মজুমদাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰা হয়। ইয়াৰ পাছত এটি সমবেত সংগীতেৰে অভিনয় আৰম্ভ কৰা নাট্যমঞ্চ উদ্বোধন কৰে আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়ে। বাকমুক্তি নাটকখন পৰিচালনা কৰে কনক বৈশ্যই। সহযোগী পৰিচালক কৰুণা পাঠক আৰু প্ৰমোদ দাস কাকতি। অভিনয়ত থাকে কনক বৈশ্য, সাগৰিকা গোস্বামী, প্ৰমোদ দাস কাকতি, শ্ৰীকান্ত কলিতা, বিৰাজ গোস্বামী, কৰুণা পাঠক, জিতেন শৰ্মা, ৰঘু মেধি, দীনেশ পাঠক আৰু পৰাগ বৰ্মন। সংগীত পৰিচালনা কৰে মধুসূদন ঠাকুৰীয়া, ৰঘু মেধি আৰু অৰবিন্দ কলিতাই। ব্যৱস্থাপনাত থাকে ৰমেন চক্ৰৱৰ্তী, অজিত কুমাৰ শৰ্মা, বিৰাজ গোস্বামী, মনোৰঞ্জন পাঠক, অমূল্য শৰ্মা, ভগৱান দাস আৰু হৰিহৰ তালুকদাৰ। স্মাৰকৰ দায়িত্ব পালন কৰে অৰুণ গোস্বামী আৰু ফুলেন দাসে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।